মানিকপুৰত যুদ্ধকালীন ক্ষিপ্ৰতাৰে চলিছে 9 দিনীয়া ৰাস উৎসৱৰ প্ৰস্তুতি। 9 দিনৰ কাৰ্যসূচীত ৰাইজৰ অংশগ্ৰহণৰ আহ্বান উদযাপন সমিতিৰ। এতিয়া শাৰদীয় উৎসৱৰ বতৰ। বিশ্বকৰ্মা পূজা, দুৰ্গা পূজা, লক্ষ্মী পূজা, কালী পূজাৰ পিছত এতিয়া চলিছে ভগৱান শ্ৰীকৃষ্ণৰ শাৰদীয় ৰাস উৎসৱৰ বতৰ। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ধেমাজি জিলাৰ এক অন্যতম ভিতৰুৱা অঞ্চল মানিকপুৰ বোকাবিলতো পূৰ্ণ গতিৰে চলিছে 41 সংখ্যক মানিকপুৰ বোকাবিল আঞ্চলিক ৰাস মহোৎসৱৰ প্ৰস্তুতি। 9 দিনীয়াকৈ অনুষ্ঠিত কৰিবলগীয়া ৰাস উৎসৱত শ্ৰীকৃষ্ণৰ ৰাসলীলাৰ অভিনয়, বাৰে বৰণীয়া নৃত্য প্ৰতিযোগিতা, ভাওনা, আনন্দমেলা, বাণিজ্য মেলা আদি অনেক কাৰ্যসূচী সম্পন্ন কৰা হ'ব বুলি জানিবলৈ দিছে। ইতিমধ্যে মৃন্ময় মূৰ্তি, মূল মণ্ডপ, সাংস্কৃতিক মঞ্চ নিৰ্মাণৰ কাম প্ৰায় 80% সম্পূৰ্ণ হৈ উঠিছে। অহা 5 নৱেম্বৰৰ পৰা 14 নৱেম্বৰলৈকে অনুষ্ঠিত হ'বলগীয়া 9 দিনীয়া ৰাস উৎসৱৰ সকলো কাৰ্যসূচীত ৰাইজৰ উপস্থিতি আৰু পূৰ্ণ সহযোগিতা কামনা কৰিছে উদযাপন সমিতিয়ে। মানিকপুৰ বোকাবিল আঞ্চলিকৰ সৌজন্যত প্ৰতি বছৰৰ দৰে এইবাৰ আমি ৰাস পূজাৰ আয়োজন কৰিছোঁ। এইবছৰ আমাৰ 41তম ৰাস পূজা। আমাৰ 9 দিনীয়া কাৰ্যসূচীৰে এই মেলাখন আমি অনুষ্ঠিত কৰিছোঁ। এইটো মেলা, ইয়াৰ লগত আনন্দ মেলাও থাকিব। আনন্দ মেলাত বিভিন্ন ধৰণৰ খাদ্য সামগ্ৰী, দেখিবলগীয়া বিভিন্ন ধৰণৰ বয় বস্তু আদি থাকিব। আৰু এই অনুষ্ঠানটো আমাৰ সনাতন ধৰ্মৰ এটা অনুষ্ঠান। সেইকাৰণে আমি ভগৱান শ্ৰীকৃষ্ণৰ ৰাসলীলা আমি ইয়াত উদযাপন কৰিবলৈ মনস্থ কৰিছোঁ। যিহেতু আমাৰ অলৰেডি কাম পৰিপূৰ্ণভাৱে চলি আছে, প্ৰায় আমাৰ কাম সমাপ্ত। শিল্পীয়ে আমাৰ প্ৰতিমা নিৰ্মাণ কৰি আছে। লগতে আমি সংস্কৃতি সন্ধ্যা কোৱাৰ লগে লগে মনত এটা দুখ লাগে। যিয়ে নহওক হ'লেও সেই দুখৰ মাজেৰেই আমাৰ জুবিন গাৰ্গৰ সন্ধ্যাৰ যি মঞ্চ হয়, এই মঞ্চখন আমি জুবিন গাৰ্গৰ নামতে উৎসৰ্গা কৰি এই সংস্কৃতি সন্ধ্যাটো চলাম বুলি আমি সিদ্ধান্ত লৈছোঁ। সংস্কৃতি সন্ধ্যাত থাকিব বিভিন্ন ধৰণৰ ডান্স, নৃত্য প্ৰতিযোগিতা, লগতে লোকেল ভাওনাও থাকিব। শ্ৰীকৃষ্ণৰ লীলা, এই বিভিন্ন ভাওনাৰ মাজেৰে, বিভিন্ন নাটকৰ মাজেৰে সেইখিনি পৰিৱেশন কৰিব বুলি সিদ্ধান্ত লৈছে আৰু সেইটোক আমি সহায় জনাইছোঁ। ৰাইজক আহ্বান জনাম, প্ৰতি বছৰৰ দৰে জানে এইবাৰো আমাক ৰাইজে পূৰ্ণ গতিৰে সহায় সহযোগিতা কৰে, এই মেলাখন সাফল্যমণ্ডিত কৰে। লগতে 2-1 পইচাও দান বৰঙণি প্ৰতি বছৰ যেনেকৈ আমাক ৰাইজে দিছে, এইবাৰো দিছে আৰু আশা কৰিছোঁ ৰাইজে দিব আৰু ৰাইজৰ পৰা আমি পূৰ্ণ সঁহাৰি পাইছোঁ। 9 দিনীয়া কাৰ্যসূচীৰে মিনিমাম 15-20 হাজাৰ মানুহ প্ৰায় প্ৰতি নিশাতে আমাৰ ইয়াত সমবেত হয়। বিপণী ইতিমধ্যে আমাৰ মাজুলীৰ পৰা, তাৰপিছত আমাৰ ৰঙিয়াৰ পৰা ইয়াতে কেইটামান বিপণী আহিব। ইতিমধ্যে আমাক খবৰাখবৰি কৰিছে, গতিকে এই বিপণীখিনি আহিব। লগতে আমাৰ এটা সেই আনন্দ মেলা, সেই আনন্দ মেলাখন আমাৰ ইয়াৰ পৰা আহি আছে, হোজাই লংকাৰ পৰা আহি আছে। সিহঁতে অলৰেডি গাড়ী লোড হ'ল, কালি ইয়াত আহি আমাৰ ইয়াত পৰিব। ইমানেই এইবাৰ আমাৰ কাৰ্যসূচী। 18 কাতি মাহৰ পৰা 27 কাতিলৈ আৰু ইংৰাজীত 5 নৱেম্বৰৰ পৰা আমাৰ অলৰেডি 14 নৱেম্বৰলৈ অনুষ্ঠিত হ'ব। গতিকে সদৌ ৰাইজক, অঞ্চলবাসী তথা সকলোকে আমাৰ ইয়াত সহায় সহযোগিতা কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। লগতে এই মেলাৰ দোকানীহঁতৰ ভিত্তিটো অহা আমি দেওবাৰে দিবলৈ সিদ্ধান্ত লৈছোঁ।